হাই গাইজ, আজি আহিছোঁ এটা বহুত দিনৰ মূৰত এটা নতুন ধামাকা ভিডিঅ' লৈ আহিছোঁ। মানে আজিতো ব্লগো নহয়, মানে অলপ বেলেগ কাটিঙৰ ভিডিঅ', মানে অলপ বেলেগ কাটিঙৰ ভিডিঅ', কিন্তু বম ধামাকা ভিডিঅ', একদম শেষলৈকে চাই থাকিব গাইজ। মোৰ মানে 1K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল, তো মানে কি ক'ম আৰু বহুত ভাল লাগিছে গাইজ, বহুত ভাল লাগিছে। 1K ছাবস্ক্ৰাইব কমপ্লিট কৰাটো বহুতৰ বাবে সহজ কথা, কিন্তু মোৰ কাৰণে টান কথা, আৰু মোৰ বহুত দিন লাগিছে। 1K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল, সেইখিনি হৈছে আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু ছাপোৰ্টৰ বাবে। তো মোক মানে বহুতে কংগ্ৰেচুলেশ্যন। তো গাইজ আহক আমি কেইটামান ভিডিঅ' ক্লিপ চাই লওঁ। নমস্কাৰ, মই ময়ূৰে কৈছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে, ময়ো ভালে আছোঁ। প্ৰথমতে সকলোকে ইংৰাজী নতুন বছৰৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে চাই আছে কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল। এই চেনেলটোৱে 1K অৰ্থাৎ 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। গতিকে মোৰ তৰফৰ পৰা অৰ্থাৎ ময়ূৰ মিক্স আছামিজ আৰু ময়ূৰ ক্ৰিয়েশ্যন পৰিয়ালৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে কৌশিকৰ চেনেলটো এনেকৈ 1Kৰ পৰা গৈ 5K, 10K, 50K, 1 লাখ এনেকৈ 1 মিলিয়নলৈ গতি কৰে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। মৰম অসমবাসী ৰাইজ নমস্কাৰ। মই আজি দেৱাবতী ব্লগছত নাই, মই আছোঁ কৌশিক ভাইটি ইউটিউব চেনেল কৌশিক ৰাজ এণ্টাৰটেইনমেণ্টত। তো ভাইটিৰ চেনেলটো 1K ছাবস্ক্ৰাইব অতিক্ৰম কৰিলে, তাৰ ভাইটিক কংগ্ৰেচুলেশ্যন যিবৰ বাবে ভিডিঅ'টো বনাইছোঁ। তো ভাইটি বহুত কংগ্ৰেচুলেশ্যন, আৰু এনেকৈ ভাল কাম কৰি যোৱা আৰু আগবাঢ়ি যোৱা। এইটো তোমাৰ আৰম্ভণিহে 1K হ'ল, এনেকৈ যাতে 100K 1 মিলিয়ন সোনকাল হয়, তাতে কামনা কৰিছোঁ। আৰু সেয়ে আমি সদায় আছোঁ তোমাৰ লগত, এনেকৈ ভাল কাম কৰি যোৱা, ভিডিঅ' বনাই যোৱা। আৰু দিয়া তেনেহ'লে আৰু একবাৰ কংগ্ৰেচুলেশ্যন, বাই বাই। নমস্কাৰ, মই সুস্মিতা নাথে। আজি মোৰ চেনেলত নহয়, কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট চেনেলত ভাইটিৰ চেনেলত আহিছোঁ। আৰু আপোনালোকে গম পাইছে যে ভাইটি 1K কমপ্লিট কৰিবলৈ সক্ষম হৈছে। আৰু ভাইটি তুমি এনেকৈ আগবাঢ়ি যোৱা, তোমালৈ বহুত শুভেচ্ছা থাকিল। আৰু লগতে ইংৰাজী নৱবৰ্ষৰো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক। আৰু তোমাৰ লগতে তোমাৰ ইউটিউব ফেমিলিকো জনাইছোঁ বহুত শুভেচ্ছা নতুন বৰ্ষৰ, ইংৰাজী নৱবৰ্ষৰ। আৰু 2021 কি পালোঁ কি হেৰুৱালোঁ এইটোতো সকলোৱে গম পাইছে। আৰু যাতে 21 দৰে আমাৰ 22টো নহয়, 22টো যাতে ভালে হৈ যায়, সেইটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মই যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু ভাইটিকো বহুত মৰম দিব। ভাইটিৰ যিহেতু অকণমান টিকলোঁ, মৰম লগা ভাইটি, নোমা মানে হ'ল আমাৰ লগ পোৱা, ভাল চিনাকি এটা গঢ়ি উঠিছে আমাৰ। ভাইটিক আপোনালোকে ছাপোৰ্ট কৰি যাব, ভাইটি আপোনালোকৰ মাজত ধুনীয়া ভিডিঅ' দি যাব। তেতিয়াহ'লে ভাইটি তোমালৈ বহুত শুভেচ্ছা থাকিল। তুমি এনেকৈ আগবাঢ়ি যোৱা, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ফাইনেলি আমাৰ কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট চেনেলটোৱে 1K কমপ্লিট কৰিলে। বহুত কংগ্ৰেচুলেশ্যন আমাৰ কৌশিক ভাইক। ইমান সৰু হৈ পেলাই ইমান কষ্ট কৰি আছে ইউটিউব জগতখনত, মানিছোঁ দেই ভাই, মানিচুলেশ্যন 1K কমপ্লিট আমাৰ কৌশিক ভাই। আৰু মজা লাগিব মুঠতে, মই নাজানো আপোনালোকে ছাবস্ক্ৰাইব বাটনটো অন কৰি থৈ দিয়ক আমাৰ কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট চেনেলটোৰ। আৰু কংগ্ৰেচুলেশ্যন, লগ পালে পাৰ্টি লাগিব। কংগ্ৰেচুলেশ্যন 1K কমপ্লিট, একদম ফালি দিছা, মজা দিছা, বঢ়িয়া লাগিছে ভাই। ইমান সৰু হৈ ইমান মানে কাম কৰি আছে, বহুত কষ্ট কৰি আছা। 1K নহয় 1 মিলিয়ন পাৰ হৈ যাব। ফ্ৰেণ্ডছ, মই গৌতম। আজি কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট নামৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। চ' কৌশিক ভাইটিলৈ বহুত কংগ্ৰেচুলেশ্যন জনালোঁ। আৰু আগন্তুক দিনবোৰত যাতে ভাল ভিডিঅ' দি গৈ থাকা, তাৰে কামনা জনালোঁ। মই আজি এটা বিশেষ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বিশেষ ভিডিঅ'টো হৈছে কৌশিক এণ্টাৰটেইনমেণ্ট। এই চেনেলটোৱে 1K কমপ্লিট কৰা বহুদিন হ'ল, শুভেচ্ছা দেৰিকৈ দিয়া হ'ল। যিয়েই কি নহওক, ভাল ভিডিঅ' আমি পাম বুলি আশা থাকিল। আৰু মোৰ এটা চেনেল আছে হিমাংশু ৰাজবংশী, আপোনালোকে চাব। আৰু এই চেনেলটোৰ লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। হে গাইজ, কি খবৰ, কি কৰি আছে? আশা কৰোঁ সকলোৰে ভাল, আৰু আমিও ঠিকে আছোঁ। আৰু আজি মই আমাৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ ডেকাত নাই, আজি মই আছোঁ কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট নামৰ এটা খুব সুন্দৰ চেনেলত। আৰু এই কণমানি ল'ৰাটোৱে একদম ধামাকা কৰি থাকে। গতিকে আপোনালোকে যদি ভিডিঅ' এতিয়ালৈকে চোৱা নাই, তেওঁৰ চেনেলত যাওক, পটাপট ছাবস্ক্ৰাইব কৰি লওক, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহে তেওঁ দিয়া সুন্দৰ ভিডিঅ'বিলাক আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আৰু আজি মই তেওঁৰ চেনেলত থকাৰ এটা বিশেষ কাৰণ হ'ল, তেওঁৰ চেনেলটিয়ে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। গতিকে
মোৰ ফালৰ পৰা আৰু মিষ্টাৰ এণ্ড মিছেছ ডেকা চেনেলৰ ফালৰ পৰা কৌশিকলে বহুত 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 মৰম আৰু শুভেচ্ছা থাকিল। এনেদৰে আগুৱাই গৈ থকা, ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দি থকা, 1Kৰ পৰা 10K কৰা, 10Kৰ পৰা 100K কৰা, আৰু এইখিনি সম্ভৱ হ'ব কেৱল আৰু কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ জৰিয়তে। গতিকে কৌশিকক আপোনালোকেও বহুত 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 মৰম আৰু আশীৰ্বাদ দি আগুৱাই লৈ যাওক, তাকে কামনা কৰিলোঁ। আৰু পুনৰবাৰ কৌশিকলে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ শুভেচ্ছা জনালোঁ, লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাও জনালোঁ। বছৰটো যাতে ভালে কুশলে যায়, তোমাৰ চেনেলটো আৰু আগুৱাই যাওক, ভালে কুশলে থাকা, নিজৰ সপোনবোৰ পূৰণ কৰা। হেপী নিউ ইয়েৰ। আৰু লগতে আপোনালোকলৈও নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। থেংক ইউ ছ' মাছ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল। নমস্কাৰ সকলোকে নতুন বছৰৰ পুনৰ এবাৰ শুভেচ্ছা জনাই আজি আহিছোঁ কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট চেনেললৈকে। কৌশিক ৰাজ হৈছে এটা অকণমানি ল'ৰা আৰু তেওঁৱে 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে, আৰু সেই উদ্দেশ্যেই মই আজি তেওঁক বহুত বহুত অভিনন্দন জনাইছোঁ। তেওঁৰ চেনেলটোৱে যাতে আগলৈকে ভালদৰে কাম কৰি যায়, সুন্দৰভাৱে আগবাঢ়ি যায়, সুন্দৰ সুন্দৰ ভিডিঅ' আমালৈ আগবঢ়াই দিয়ে, এই কামনাৰে তেওঁলৈ বহুত বহুত অভিনন্দন জনাইছোঁ। ভালে থাকা, কুশলে থাকা, নতুন বছৰটিত সুন্দৰভাৱে আগবাঢ়ি। নমস্কাৰ, মই বন্দনাই কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোলৈকে নৱবৰ্ষৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়েৰ 2022। আৰু আচলতে আজি কৌশিক ৰাজ এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ মই এইকাৰণে আহিছোঁ যে কৌশিকৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ মেন্স 1K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছে। গতিকে কৌশিক কংগ্ৰেচুলেশ্যন ফৰ 1K। আৰু এনেকৈ মানে তুমি ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দিয়া, আৰু এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' দি আমাক এণ্টাৰটেইন কৰি যোৱা। আৰু আজিলৈ বাই বাই আৰু থেংক ইউ।